हाय गाइज की खबर আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহি আছো আপোনালোকক দেখাই আছো আৰু কালি ফুৰিবলৈ যোৱা ভিডিঅ' এটা বনালো বনাই মেলি আজি ৰাতিপুৱা 5টা বজাত আপলোড দিলো আপলোড দিয়াৰ পিছত ইউটিউব চেনেল পৰা ৰিমুভ কৰি দিলে আৰু সেইটো কাৰণে মনটো বেয়া লাগিছে কাৰণ কেলে ইমান কষ্ট কৰি বনালো কষ্ট কৰি বনোৱাৰ কাৰণে অকমান মানে মনটোতে দুখ লাগিছে আৰু ৰিমুভ কৰি দিলে ন সেইটো কাৰণে এতিয়া বনাবলৈ মন যোৱাই নাছিলে হলো আপোনালোকৰ কাৰণে এতিয়া আপোনালোকৰ বেয়া লাগিব চাবলৈ নাপালে সেইটো কাৰণে অলপমান মানে বনাবলৈ মনটো চেষ্টা কৰিছো আৰু যিমানে ভিতৰৰ মনটো বেয়া লাগিলেও বা নেলাগিলেও হেনেকে কৰি আপোনালোকৰ কাৰণে এতিয়া বনাবলৈ লৈছো আৰু এতিয়া কংকনাৰ লগত বনাব পৰা নাই বনাম আৰু তাই এতিয়া টোপনি গ'ল টোপনি গৈ যদি হেৰি হয় উঠে তেতিয়া মানে আকৌ কংকনাৰ লগত বনোৱা হ'ব এতিয়া আমি বাহিৰলৈ যাওঁ কংকনাৰ বাপেকে চুলি কাটিছে চুলি কটা চাবলৈ যাওঁ এয়া আমাৰ কংকনা চোৱা ফুট দিবই পৰা নাই আৰু এইফালে এয়া আমাৰ কংকনা ওলাই আহিবলৈ পাই হাঁহিছে এয়া আমাৰ কংকনাই বাপেকক চুলি কটা দেখি পুৰা চাই আছে এইফালে এয়া আমাৰ কংকনা এইফালে গৰম লাগিছে গৰম বহুত গৰম লাগিছে চুলি কাটি লৈছো উপায় নাই কি কৈ দিয়া কি হ'লনো ককা আজু ককা কৈ দিয়া গৰম লাগিছে দেই কৈ দিয়া কংকনাক ক'লো ভিডিঅ' এটা বনাওঁ এইফালে চোৱা বুলি কেনেকৈ দেখিছা শুবলৈ তাই কাণত কৰি দিছে কেনেকুৱা টেঙৰ আমাৰ কংকনা এইফালে চোৱা কিন্তু তাই টোপনি যোৱা নাই আকৌ চকুৰকেইটা ডাঙৰ কৰি কৰি থৈছে কেনেকুৱা গেজু কৰিছে দেখিছা মোৰ লগত কংকনা এইফালে চোৱা আকৌ এইফালে কোন ওলাইছে চোৱা এইফালে দেখিছা কেনেকুৱা টেঙৰ এতিয়া তাই বিচনাত থোৱাই দিলে টোপনি যাবগৈ কিন্তু এতিয়া শুৱাবলৈ বেয়া পাইছোঁ কাৰেণ্টটো নাই মানে গৰম পৰিছে ন খুব সেইটো কাৰণে অলপ এনেকৈ থিয় হৈ লৈ আছোঁ আৰু তাকে মানে থিয় হৈ থকা দেখি ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ তাইক ক'লোঁ ভিডিঅ' বনাওঁ এইফালে চোৱা বুলি তাই এইফালে মুখেই নকৰে কাণত পৰি দিছে টোপনি যাব আমাৰ মানে এইফালে টিউবৱেলত পানীটো বেয়া ন সেইটো কাৰণে পুখুৰীত মানে আমি ব্যৱহাৰ কৰোঁ ধোৱা কাঁহী বাতি ধোৱা এইফালে কাপোৰ কানি ধোৱা গা ধোৱা এনে মানে খাবৰ কাৰণে ফিল্টাৰ কৰি লওঁ আৰু টিউবৱেলত এতিয়া আমি সেইফালে পুখুৰীলৈ চাওঁগৈ ব'লাচোন বাৰু এইফালে এখন আমাৰ বাগান ইমানেই আছে বাগান আৰু নাই খেতি পথাৰ আছে বাৰু এইখন আমাৰ বাগানখন এইফালে আছে পুখুৰীটো আমি এনেকৈ পুখুৰীৰ ফালে অহা যোৱা কৰোঁ কাপোৰ ধুবৰ কাৰণে কাঁহী বাতি ধুবৰ কাৰণে নি লওঁ আৰু তাত গোটাই লওঁ বাল্টিঙত নি মেলি এই আমাৰ ভিতালী এইফালে আমি দলংখনত উঠি কাপোৰ ধুওঁ তাৰপৰা এইফালে গা ধোৱা হয় গা ধুলেও মানে আমি আঁতৰি লওঁ দলংখনৰ পৰা মানে উঠি আৰু পানী তোলা হয় এইফালে আমাৰ পথাৰখন এতিয়া ধুনীয়াকৈ মানে হেৰি ঘাঁহ চাৰ হেৰি হৈ মেলি একে মিলি গৈছে আৰু এয়া চোৱা আমাৰ কংকনা বাপেকে গা ধুইছে পুখুৰীত পুৰা পুখুৰীত ধোৱা মজাই বেলেগ এনেকৈ পানী অঁতৰাই মেলি তোলা হয় বেছি ডাঙৰ নহয় পুখুৰীটো সৰু আৰু সৰু যদিও মানে বহুত দ সোমাই গ'লে মানে আমিবিলাকে মানে ডুব খাই যাওঁ এয়া আমাৰ কংকনা বাপেক এইটো পুখুৰী পানীবিলাক বহুত চফা আছে টিউবৱেলতকৈও মানে বহুত চফা টিউবৱেলৰ পানী মানে ইউজ কৰিবই নোৱাৰোঁ বহুত মানে হাত ভৰিবিলাক ক'লা হৈ যায় কাঁহী বাচন ধুলেও মানে পূৰা আলকেইটা লগা দি লাগি যায় সেইটো কাৰণে আমি ব্যৱহাৰ নকৰোঁৱেই এয়া আমাৰ কংকনা খাবৰ কাৰণে অলপ আৰু এনেই এটিং দুটিং আনি মেলি সেনেকৈ ফিল্টাৰ কৰি লওঁ আৰু এনেকৈ খোৱা হয় আমাৰ এইবাৰ আমাৰ কংকনাৰ লগত এটা ভিডিঅ' বনাওঁচোন বনাওঁ বুলি ক'লোঁ ইফালে কাণত পৰি দিলে শুবৰ কাৰণে এতিয়া আকৌ মই ভিডিঅ'টো কৰাৰ পিছত শুবা ব'লা বুলি কওঁতে মানে কাৰেণ্টটো আহোঁতে তাই আকৌ বিচনা নুশুৱে ইমান কান্দিছে এতিয়া আকৌ কৰিব লৈছোঁ ইফালে ঘূৰি দিছে চোৱা ইমান টেঙৰ আমাৰ কংকনা এয়া আমাৰ কংকনা ষ্টাইল কৰিব পৰা নাই শুলেহে ষ্টাইল কৰি দিব পৰা যায় এতিয়া পাতিয়ে নিদিয়ে পূৰা লৰাই দিয়ে চুট চুট দিলে কাজল চাজল দিলে এনেই আৰু গা চা ধুৱাই ক্ৰীম কণী লগাই থৈছোঁ আৰু মুখত এইফালে চাই দিয়া হ'ব দে হাঁহি দিয়া এপাক হাঁহি দিয়াচোন মুখখন বুন্দা লাগি আছে তাই খং উঠিছে
ইমানকৈ ভিডিঅ' কৰিব তাই মন নাযায় চাগে। সৰু হ'লে কি হ'ব ন বাৰু, জানেতো তাই কিছুমান কথা। এতিয়া সেই পুখুৰীৰ পিলৰ পৰা আহি আছোঁ, তাকে আপোনালোকক আকৌ এবাৰ উভতি আহোঁতে দেখাওঁ বুলি ভাবি ভিডিঅ'টো কৰিছোঁ। এই আমাৰ কংকনা